হেল্ল' এভৰিৱান, কি খবৰ? মই নলবাৰী আছিলে একদমেই খাছ আৰু আশা কৰোঁ আপোনালোকক খাছ। বাকী আজি মই মোৰ বেকগ্ৰাউণ্ডটো অলপ বেলেগ, ক'ত আছোঁ আপোনালোকক কৈ আছোঁ। কৈ দিয়াৰ আগতে আপোনালোকক অলপমান দেখাই দিওঁ, চাওক। মানে নলবাৰী টাউনৰ ফালে আছোঁ। অলপমান মোৰ কিবাকিবি কাম আছিল, মানে এইগিলা কাম চলি আছে। মই ভিডিঅ' বনোৱা নাছিলোঁ, অলপকৈ কিবাকিবি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, আৰু ইমান দেখাটো ইমান কৰিব নহয়, গতিকে অলপ শ্বট মই কেইটামান লৈছোঁ, আপোনালোকে চাওক। বাকী কেনে হৈছে আপোনালোকে ক'ব নাই কি কমেণ্ট কৰি, বাকী চাওক। বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জানি ল'ব নেকি? আৰু যদি আপুনি নতুন তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এহেঁতে কৰি দিব নিজৰ বুলি, আৰু এহেঁতে কৰি দিলে আগলৈকে ভাল ভাল ভিডিঅ' বনোৱা উৎসাহ পাম। বাকী মোৰ লগত কোনে কৰি দিছে আপোনালোকক চিনাকি কৰি দিম। এইটো নৱজিত কিবা এটা কৈ দিবা নেকি? অলপমান কামত ব্যস্ত হৈ আছে। আৰু একজন আছে হিৰণ্য হাই, কিবা এটা কৈ দিবা নেকি? ভাল লাগিছে আজি আমি সকলোৱে আজি ইয়াতে উপস্থিত হৈছোঁ আনন্দ বিজনী কীৰ্তনত। বাকী মোৰ লগত কাম কৰি কেনেকুৱা লাগিছে? খুব ভাল লাগিছে বাছৰ লগত কাম কৰি খুব ভাল লাগিছে। থেংক ইউ বাকী গোটেইতে আমি পূৰা একদম ফূৰ্তিত কৰিছোঁ কামটো। যিমান যি নহওক, বাকী আপোনালোকে একদম ধুনীয়াকৈ দিব। বাকী নেক্সট ভিডিঅ'ত আকৌ লগ পাম। এতিয়া বাই বাই।